वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस की खबर आपनालोकर मोर एकदम मजा। आज मैं बिहुर फटोशूट करिलो या मेखला चादर पिंधिसु धुनियाके। सो गाइस आज मैं इफ्तार खाबले जाम। स्कूलत इफ्तार पार्टी आछे। एतिया बाजिले 3टा मैं जाम 5टा मान बजात। सो आहो गाइस आज ब्लगটো आरम्भ करूँ। हे गाइस चाओ किमान हिला बृष्टि হৈ আছে स्कूलत और मैं हिला बृष्टि भाबे स्कूलते रखिबलगिया हल उपाय নাই करिम। चाओ किमान डाঙर डाঙर हिल परि আছে। घरले যাব নোৱাৰো আৰু অলপ টাইম ৰখি দিও আৰু পানীটো কমিলে ঘৰলে যাম। हे गाइस सो गाइस मैं অকমান আগত স্কুলৰ পৰা আহিলো। আহি কেনে মোৰ গাটো ইমান ভাল লগা নাই, মোৰ বিষাই আছে। সো মই ভাবিলো কিবা এটা খাই লওঁ। সো আহো গাইস। তো গাইস মই ৰেডি হলো হৈ কেনে আকৌ স্কুলত গৈ আছো ইফতাৰ পাৰ্টি কৰিবলৈ। তেলৰ বতৰটো ভাল। সো ইয়া চাওক স্কুলত আহি কেনে চালো আন্টিয়ে ফ্ৰুটস কাটি আছে ধুনিয়াকে। সো আৰু কি বনাইছে চাও হক। সো ইয়া চাওক মাংস বনাই আছে আৰু এজনে আন্টিয়ে। সো চাওক মাংসৰ কালাৰটো কিমান ধুনিয়া হৈছে একদম। আৰু ইয়া আন্টিয়ে লাজ কৰে অকমান কেমেৰাৰ মুখত আহিবলে। সো ইয়া মুখত হাত দি লৈছে। সো চাওক কিমান ধুনিয়া কালাৰ হৈছে। মইতো চিকেন নাখাও সো গম নাপাও কেনেকুৱা টেষ্ট হল। বাকি আৰু চাও ইয়া পোলাওৰ বাবে চাউল দিছে আৰু কিবা কিবি দিছে মই নাজানো ভালকে। আৰু ইয়া সুজি আৰু এবোৰ চাওক বুট মুড়ি আৰু কিবা কিবি বহুত বস্তু দি কেনে মাখিছে। এইফালে চাওক ইফতাৰ কৰিব আহি কেনেকুৱা লাগিছে। তো ইয়া ঘৰলৈ আহি গেলে চাহ খাওঁ আৰু মূৰ বিষাই আছে বহুত। যিমানে ষ্ট্ৰেছ নাথাকক কিয় চাহটো খালে মূৰটো ভাল লাগে হয়নে। সো ইয়া কাটা নিমকি বিস্কুট খুৰমা আৰু চাহটো খাই কেনে আপোনালোকৰ লগত গল্প কৰিম। চাহক গাইছ। তো মই অকমান আগত স্কুলৰ পৰা আহিলো ইফতাৰ কৰি আহি কেনে চাহ পানী খাই এতিয়া এনে বিছনাত শুই আছো, ৰেষ্ট কৰি আছো। সো গাইছ আপোনালোকে কি কৰি আছে, চাহ পানী খালে নে নাই আৰু মোৰ ব্লগবিলাক চাই কেনেকুৱা লাগে। যদি ভাল লাগে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু হা গাইছ মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব। কাৰণ মই নতুন ইউটিউবাৰ হয়, আপোনালোকৰ মৰম চেনে মোক বহুত বেছি প্ৰয়োজন। সো বহুত বেছি ভাগৰ লাগি আছে আৰু শুই শুই কথা পাতি আছো আপোনালোকৰ লগত। সো গাইছ এতিয়া 6টা বাজিলে। সো চাও কি কৰো। অকমান এনে ৰেষ্ট কৰো, ৰেষ্ট কৰি তাৰপিছত অকমান কাম আছে, কামখিনি কৰি আপোনালোকৰ লগত কথা পাতি আছো।